অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ চাই থাকিব কাইলৈ এটা বিশেষ দিন মানে কি আৰু কাইলৈ দেখাম আপোনালোকক আজি কৈ নিদিওঁ তাৰ কাৰণে এয়া আমি অকণমান ডেক'ৰেশ্যন কৰোঁ বুলি লৈছোঁ এয়া অকণমান কৰি থোৱা আছে বাকী সম্পূৰ্ণকৈ দেখাম এয়া বেলুন ফুলোৱাত লাগিছে চাই থাকিব আজি ভিডিঅ'টো কাইলৈ শেষ কৰিম যিহেতুকে আজি অকণমাননো কি দিম একেলগে দিম বুলি ভাবিছোঁ পাপাক ছোৱালী ৰখীয়া দায়িত্ব দিছোঁ আৰু যে বিৰাট পটাপট গাঁঠি দিব পাৰে মই গাঁঠিটো এতিয়ালৈকে শিকিবই পৰা নাই আৰু সি কিন্তু টেলেণ্ট আছে আকৌ দেই টেলেণ্ট কিছু আছে চব টেলেণ্ট থকা মানুহ এবাৰ পাৰিবি কণ্টেক্ট কৰিব লাগিব ন তহঁতৰ লগত ভয় লাগিছে নি ভয় লাগিছে এইটো ওইটো বলো খেলিছা কি খেলিছা এইখন খেলিছা নি ওচৰত নিনিবি বেছিকৈ সঁচাকৈ দেই ফুলা অ' ফুলা মোৰ এনেকৈ ফুলাই থাকিলে ইমান ভয় লাগে অ' আজি ইমানেই কৰিলোঁ আৰু এতিয়া 9:30 বাজিব হ'ল সেইকাৰণে থলোঁ বাকীখিনি আপোনালোকক কাইলৈ দেখাম চাই থাকিব তলত অলপ থাকি গ'ল এইখিনি কি কৰোঁ কাইলৈহে ভাবিম আৰু আজি এতিয়া টোপনিও ধৰিছে শুওঁগৈ আজিলৈ গুড নাইট কাইলৈ আকৌ লগ পাম মানে আজি আৰু কাইলৈ ভিডিঅ'টো একেলগে দিম চাব আপোনালোকক কৈছিলোঁ যে কাইলৈ বিশেষ দিন বুলি বিশেষ দিননো কি আৰু ছোৱালীজনী আজি অন্নপ্ৰসন্ন ভাবিলোঁ এনেকৈয়ে ডেক'ৰেট অকণমান কৰি দিওঁ কালি আপোনালোকক দেখাইছিলোঁ এনেকৈ অকণমান কৰি দিলোঁ আপোনালোকক এয়া ওচৰৰ পৰা দেখাম চাব দেই এইটো ইয়াত লিখা আছে ৰাইচ ফিডিং চেৰেমনি এইটো আপোনালোকে উল্টা দেখিব যিহেতুকে মই ভিডিঅ' মানে ফ্ৰণ্ট কেমেৰাত কৰিছোঁ এইটো ভণ্টিয়ে নিজ হাতে বনাইছে এইবিলাক ভণ্টিয়ে কৰিছে লগতে আৰ্হিও কৰিছে অকণমান কৰি দিছোঁ আৰু বৰ বেছি ডাঙৰকৈ পতা নাই লগতে আপোনালোকক দেখাম এযোৰ কাপোৰ পিন্ধিছোঁ কাপোৰযোৰ মই এনেকৈ দেখাব পৰা নাই এইযোৰ মই অৰ্ডাৰ কৰিছিলোঁ তিনিচুকীয়াত জোনমণি বা বুলি তেওঁ চিনাকি নহয় অনলাইন মানে ফেচবুকত দেখি কেনে তেওঁৰ লগত কণ্টেক্ট কৰি আনিলোঁ বহুত ধুনীয়াকৈ কৰি দিছে তেওঁক ভিডিঅ'টোৰ জৰিয়তে বহুত ধন্যবাদ আৰু তেওঁ গাড়ীত দি পঠিয়াইছে যিখন গাড়ী মোক আনি ঘৰত দিলেহি তেওঁকো বহুত বহুত ধন্যবাদ ভিডিঅ'টোৰ জৰিয়তে আৰু মোৰ ছোৱালীজনীৰ সৈতে একেই কৰিছোঁ আপোনালোকে দেখাম অকণমান আমি কেনেকৈ অন্নপ্ৰসন্ন পাতোঁ তাকে আপোনালোকক দেখাবৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ কালি আৰু আজি মিক্স কৰি আপোনালোকক দিম আপোনালোকে চাব চাই থাকক আমি এতিয়া আমাৰ নিয়ম কেনেকৈ কৰোঁ তাক দেখুৱাম নিশ্চয় ভাল পাব চাই
বিহিতি বাখৰ তিনিটি আখৰ মৰম নামৰে সলনি কৰিবনে মনটোৰে লগতে বিহিতি বাখৰ নেলাগে ভাগৰ তোক ভাবিলে মই হলো যেন পাগলী ৰাধা তোৰ কাৰণে যৌৱন সোণৰে বিলিত চুতাই মান তোক ভাবি ভাবি কোমল 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 দেহালে পৰে টান কৈয়ে খয়ে তা ঢেকিয়ে যেন বুকুত খুন্দে ধান কৈয়ে খয়ে তা ঢেকিয়ে যেন বুকুত খুন্দে ধান হিয়া জন্তুৰে নাম লৈ থাকো মই অবিৰাম বুজাই কোহাতান তোক বুজাই কোহাতান মোৰে জান হিয়া জান তোক পালে মই এৰি যাম ঘৰ পৰিয়াল মোৰ ঘৰ পৰিয়াল যৌৱন সোণৰে বিলিত চুকাই মান তোক ভাবি ভাবি কোমল 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 দেহালে পৰে টান কৈয়ে খয়ে তা ঢেকিয়ে যেন বুকুত খুন্দে ধান কৈয়ে খয়ে তা ঢেকিয়ে যেন বুকুত খুন্দে ধান মনৰে মঙৰ দৈ আছে চোন খালী হৈ লুকিয়াই লুকিয়াই সোমায়া এগাল মান মৰম লৈ লৈ নোযাওঁ মোকে লৈ বুজিবি ভালে পাই থাকিম তোক জীৱনটো থকালৈ যৌৱন সোণৰে বিলিত চুকাই মান তোক ভাবি ভাবি কোমল 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 দেহালে পৰে টান কৈয়ে খয়ে তা ঢেকিয়ে যেন বুকুত খুন্দে ধান কৈয়ে খয়ে তা ঢেকিয়ে যেন বুকুত খুন্দে ধান আরে কিনলেন দখলে সুসুয়ানা নাচালে তুমি চাবনে ভাল লাগিছে নে নাই মোক কোৱানা হে পাতিছে মোৰ অভিমানে ঐ যেন মোৰ পাছে পাছে এহেজাৰ ল'ৰা আছে তথাপিতো মই তোমাৰ প্ৰেমত পৰি আছো সৰু সৰু কথাতে তই কিয়নো লাগি আছ তোক ভালে পাওঁ তই জানই জানি বুজি লাগি আছ যিমানেই মৰম কৰিম সিমানেই তোক
কথাতে তই কিয়নো লাগি আছ তোক ভালে পাওঁ তই জানই জানি বুজি লাগি আছ যিমানেই মৰম কৰিম সিমানেই তোক আমনি কৰিলে মৰম দিও পচামটোক এন্ধাৰে আৱৰি টোপনি হৰিলে উৰিটো দিও জ্বলামটোক তথাপিতো মই তোমাৰ প্ৰেমত পৰি আছো সৰু সৰু কথাতে তই কিয়নো লাগি আছ তোক ভালে পাওঁ তই জানই জানি বুজি লাগি আছ যিমানেই মৰম কৰিম সিমানেই তোক খাব আমাৰ মনটো ভাল ন খাব এইফালে ফটো নাই যি শেষ হৈছেগৈ আৰু এয়া মাহী মাহী খাবলৈ পাইছে নাই গোটেইবোৰ বহি আছে আজি ছোৱালীখিনি মোৰ ভাগত পৰিছে ন পাপাক দিছিলোঁ নেখালে এইখিনি ঠাণ্ডা হ'ল আৰু পনীৰ মাছ মাংস দালি কণী আৰু অন্ত পৰিলে আমালৈ আৰু ভাত পোলাও ইমানেই আজি মাক জীয়েক সেয়া খাবলৈ পাইছে ন মা পুৰা খাইছ ন পুৰা ভোক লাগি আছে জানো পাইছোঁ আইতাই খাই লোৱা আৰু আইতা আজি কাপোৰ সলোৱা নহ'ল আজি আইটেম এয়াই আছিল আৰু মাছ মাংস পনীৰ কণী দালি খোৱাৰো দেই আমি কেনেকৈ পাতিলোঁ আপোনালোকক দেখালোঁ সকলোৰে নিয়মবিলাক বেলেগ বেলেগ আমি কেনেকৈ পাতোঁ তাকে অকণমান দেখালোঁ আজি দিনটোৰ কাৰণে ছোৱালীজনীলৈ আমি কি লৈছিলোঁ আপোনালোকক তাৰে অকণমান দেখাই দিওঁ স্কাৰ্ট তাৰ লগত এইটো আছে টপ লগতে এইখন দুপাট্টা ক'ৰ পৰা লৈছোঁ কম আগতেও কৈছোঁ আপোনালোকক এতিয়া ভালকৈ কম লগতে এইডাল দিয়া আমাৰ দেখাই ন এইডাল হেয়াৰ বেণ্ড দিছিলে অকণমান টান হ'ল কিন্তু দেই সেইকাৰণে মৰা নহ'ল তাৰপৰা তাৰ লগত মিলাই মই লৈছিলোঁ এইটো ব্লাউজ এইটো চিলাই দি পঠিয়াইছে তাতে এইটো অকল এনেকুৱা এটা ডিজাইন দিছে তাৰপিছত এইখন মেখেলা আৰু এইখন চাদৰ এই গলকেইটাইতো মেলিছোঁ এইখন চাদৰ কেনেকুৱা লাগিছে ক'ব এইটো লৈছিলোঁ আপোনালোকক কৈছোঁৱে মই ফেচবুকত দেখিছিলোঁ
জোনমণি ডিজাইন বুলি আপোনালোকক যদি লাগে তেওঁৰ লগত কণ্টেক্ট কৰিব পাৰে তেওঁ সেই ফেচবুক পেজটোত গ'লে তেওঁ কণ্টেক্ট নম্বৰ পাব আপোনালোকৰ ভাল লাগিলে আপোনালোকৰ পচন্দৰ কিবা বনাবলগীয়া হ'লে তেওঁক ক'ব তেওঁ ধুনীয়াকৈ বনাই দিছে আৰু ধুনীয়াকৈ দি পঠিয়াইছে কৈছোৱে একো মানে এনেকুৱা কুৰিয়াৰ নহয় গাড়ীতে দি পঠিয়ালে তেনেকৈ পালোঁ আৰু ছোৱালীজনী কাপোৰটোৰ লগত মিলাই মই এযোৰ চুল লৈছিলোঁ এযোৰ অকণমান মিলাই এটা ভৰি আমি এখুৱাই দিয়ে তাৰপিছত আপোনালোকক কওঁ ঘৰৰ মানুহবিলাকে তাইৰ কাৰণে কি আনিছিলে পাপাই আনিছিলে এডাল পাপাই দিছে এডাল তাৰপিছত মাহীয়ে দিছে দেই এইটো ফ্ৰক কেনেকুৱা লাগিছে তাৰপিছত বৰমাৰো বৰ্তাই দিয়া এইটো কি হ'ল বৰমাৰো বৰ্তাই এইটো দিছে ন এইযোৰ পাৱেল মোৰ আকৌ খুব ভাল লাগে পাৱেল কেনেকুৱা লাগিছে ক'ব আজি ভিডিঅ' ইমানেই ভিডিঅ' কৰা মানুহ নাই সেইকাৰণে বৰ ভালকৈ দেখুৱাব নোৱাৰিলোঁ তথাপিও যিমান পাৰোঁ দেখুৱালোঁ আজি এইখিনি আৰু একো নাই চাব যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আজিলৈ আহোঁ